মাছ নমস্কাৰ মই ইউটিউব চেনেল প্ৰস্তুত খুটালে সকলোকে স্বাগতম জনাইছো বৰ্তমান যাম আমি টাপা বৰি ইটা কেইটা বাজিল দুটা আমি টাপা বৰি যাই আছো মানে নলবাৰী সামতাৰ খলমাৰাৰ এখন বাজাৰ আছে তাতে মাছৰ ডাক চলে মানে লোকেল মানে লোৱাৰ আছামৰ মাছৰ ডাক দেখাই আছো আমি হিলাই আছো মানে উৰুকাৰ আগদিনা ৰাতিৰ তাতো ডাক চলিব বলক আমি ডাক চাওঁ মাছৰ কিনো ডাক এইটো বলক চাবা যাওঁ এইখনে আমাৰ বাহন সেইখন আমি টাপা বৰি লৈ যাবা ওলালো মোৰ লগত আছে ৰমেন দা কোনটো মাছ আনিম বুলি যাবা আজি যিটো মাছ ভাল লাগে বা ডাঙৰ মন পছন্দ এইটো মাছ কিনিম আৰু সেইটোৱে হয় নহয় আজি হাইদে খালো কালি চাং কিহেদি খাম কালি আমি মাছ মাংস চব চলিব আৰু আমাৰ উৰুকা বুলি ক'ব লাগিলে এটাই কথা লোকেলিটি নাৰাখিলে নহ'ব ন আমি সংস্কৃতিটো জীয়াই ৰাখিব লাগিব আমি পৰম্পৰা মানে আৰু বস্তিৰ বাউঠ তাৰ বস্তিৰ আৰে কোনে উঠাব আমি নুঠিয়ে আমাৰে ভুল তাতে আৰু ৰাতি পুৱাই আমাকে গালি পাৰিব আমাৰ জিয়াত চব মৰা মাছ ন বলালি না বৰালি বৰ্তমান আছো খলমাৰাৰ দাম চলি আছে মাছৰ আহক আমি চাওঁ বলক মাছ কিনা মানুহ দেখা পাগলা হৈছে 3টা বজাত ৰাতি টাপা বৰি আহক আমি মাছৰ এৰিয়াটো চব মাছে মাছ সুদ্ধা মাছ আছে বললি অলছি বোলে প্ৰকাণ্ড বুলি চাওঁ হওক কিবা নহয় কিবা উঠাম হওক গ'ল মাছ লৈ গাড়ী লাইন চক আহি আছে আৰু এখন গাড়ী ৰমেন দা বৰষুণ দিছিল নেকি বিকেটৰ কি দাম কৈছি বিকেটৰ 450 মাজত এজন খুৰা আছে খুৰা কেইটামান বজাৰ পৰা ডাক আৰম্ভ হয় 6:30 বজাৰ পৰা ডাক আৰম্ভ হৈছে কেইটামান বজাত শেষ হয় এটা ডাকৰ আমাৰ 11টা 11:30 পেহে মানে মাছ এটা বেপাৰী কিনা খাইৰে মাছ এটা বেপাৰী বিলাক মানে কেনে আনকি আৰম্ভ হয় ডাকটো একদম ফাষ্ট আহিল বেপাৰী আহিলে আৰম্ভ কৰি থাকলা ডাকটো চলি থাকলা যিমান দামত যায় যিটো মাছ যিটো লাভ ৰখি নাই আৰু ৰখি যাব চিষ্টেম নাই এটা হাইয়েষ্ট ডাঙৰ মাছ কিমান হৈছে হাইয়েষ্ট ৱেটৰ 18 কিলো হৈছে 18 কিলো কি মাছ বৰালি আৰি বাপৰে তো খুৰা এটা বৰালিৰ দাম 35,000 হৈছে এটা বৰালিৰ দাম 35,000 পাগলা কৰি দিব 1800 কৈ গৈছে তো খুৰা ভোগালী বিহু শুভেচ্ছা থাকিল বেয়া চেয়া নাপাব নাপাওঁ ধন্যবাদ ঠিক আছে বাৰু মাথা নষ্ট হৈ যাব মাছৰ দাম শুনিলে আঠাৰ মাংস পাম 1 কিলো তেৰিকা অ কি দাম হ'ব দাদা 10 কিলো নিলে কেই টকা লাগিব 4,000 10 কিলো অ 400 কে নেকি দাদা 20 টাকা কম 380 তো গাইছ আমি লাল চাহ অকমান খাব আহিলো তো খুৰা দেও বিজনেছ কেনেকুৱা ভাল না আৰু মাছৰ দাম পাগলা হৈ যাব 400 450 500 1000 মাপৰে কি ক'ব লাষ্টৰ উপায় নাই আপুনি দৰকিন্দা মাছ যি আছে দৰকিন্দা মাছে কিনি লৈ যাম বাপেকে বলক আমি আৰু চাহখিনি খাই কিনে আৰু একদম প্ৰিপেয়াৰ হৈ বা তোমালোকে লাল চাহ লালটি ৰেড টি আচ্ছা লালটি দাম বহুত দৰকিন্দা কিনিম এতিয়া দৰকিন্দা তই কি কবি ভাই আমি ভাই বইলাৰৰ মানে ক'ত লাষ্টত পালি ৰথ লৈ যাম আৰু এইটো আৰু উপায় নাই কোনে কৈছে এইজন ব্যক্তি তেনেকা লাজ কৰিছা লাজ নকৰিবা মোৰে ভুল পিঠা খাওঁ আৰু চাহ লাল চাহ খাওঁ তাৰপিছত মাছ দেখি আছো আপোনালোকক পকা পিঠা এটা হৈছে কুকাৰ পিঠা মায়ে আগতে কৈছিল আপোনাৰ কেটলেটকে ঢাকানত কাপোৰ মেৰি কিনে তাতে শিংকে দিছিল পকা পিঠা এই অসমীয়া উন্নতিৰ পথ আমি চাহ খাই ওলালো এতিয়া মাছৰ আৰম্ভণি কৰিবা দাম খালাম এতিয়া বলক আমি মাছৰ দাম খালাম তো গাইছ ৰাতি 3টা বজাৰ পৰিস্থিতিয়ে মোৰ মাজত আছে কেইজনমান দাদা তো দাদা পোনপ্ৰথমে আপোনালোকক মই
ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ দাদা এটা বৰালি লৈছে দাঙি দিয়ক এইটো বৰালি বাপৰে কিমানকে লৈছে দাদা এইটো 900 কিলো কেই কিলো আছে 7 কিলো তো 7 কিলো বৰালি এটা লৈছে লাজ কৰিছে লাজ নকৰিব দাদা তেৰিকা তো উপায় নাই আৰু কি কৰিম তো দাদা এটা 7 কিলো কৈছনে বৰালি এটা লৈছে দাদা পইচাখিনি খেদাই কিনে কেনেকুৱা লাগিছে ইণ্টাৰেষ্ট ন কেইদিনৰ দৰমহাৰ গ'ল আপোনাৰ এসপ্তাহত দৰমহা গুচি গ'ল দাদা অলপ লাজ কৰিছে ক'ব কিন্তু উপায় নাই আৰু কি কৰিম তো দাদা বেয়া আছে না ধন্যবাদ ভোগালী বিহু শুভেচ্ছা থাকিল নাই উপায় নাই লগ পাম তো ঠিক আছে বাৰু ইভাগে সেই মাছ লৈ আছে ইভাগে ই মাছ লৈ আছে আস্তে বীৰেন্দ্ৰ আস্তে 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 ইমান দৌৰা দৌৰি কৰিব লগা নাই তো এখন মাছ ল'লাক মই মাছ লোৱা নাই মই এতিয়া পুঠি আৰু দৰখিনতে আনিব লাগিব মাছৰ যি দাম ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা হৈছে